হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছা। আজি আমি আলোচনা কৰিম বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা কেইগৰাকীমান জনপ্ৰিয় অভিনেতা আৰু অভিনেত্ৰীৰ বিষয়ে। তেখেতলোকৰ প্ৰকৃত নাম কি, কোনে ক'ত জন্মগ্ৰহণ কৰিছিল, কোনে কিমান পঢ়িলে, এই সকলোবোৰ কথা আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। গতিকে ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমেই ক'বলৈ ওলাইছোঁ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা মোহনৰ বিষয়ে। মোহনৰ প্ৰকৃত নাম হৈছে দীপজ্যোতি কেওট। তেখেতৰ নিকনেম হৈছে বাবা। মোহনৰ জন্ম হয় 1988 চনৰ 24 ডিচেম্বৰ তাৰিখে নগাঁও জিলাৰ তেলিয়াপহুকটাত। মোহনে মেট্ৰিক পৰীক্ষা পাছ কৰিছিল নগাঁও গভবইজ হাই স্কুলৰ পৰা আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল নগাঁও কলেজৰ পৰা। বন্ধুসকল, এইবাৰ ক'বলৈ ওলাইছোঁ মোহনৰ পৰিয়ালৰ বিষয়ে। মোহন হৈছে পৰিয়ালৰ আটাইতকৈ ডাঙৰ সন্তান। মোহনৰ এটা ভায়েক আছে, লগতে আছে পিতৃ আৰু মাতৃ। মোহনৰ দেউতাকৰ নাম হৈছে খণ্ডেশ্বৰ কেওট আৰু মাতৃগৰাকীৰ নাম হৈছে অনিমা কেওট আৰু ভায়েকৰ নাম হৈছে দীপাংকৰ কেওট। মোহনৰ প্ৰিয় গায়ক হৈছে জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্ত। প্ৰিয় অভিনেতা হৈছে বিষ্ণু খাৰঘৰীয়া। এইবাৰ ক'বলৈ ওলাইছোঁ বেহাৰবাৰী আউটপোষ্টৰ অন্য এজন জনপ্ৰিয় অভিনেতা কে ছাৰৰ বিষয়ে। কে অৰ্থাৎ কৃষ্ণকমল খাটনিয়াৰৰ প্ৰকৃত নাম হৈছে সিদ্ধাৰ্থ শৰ্মা। তেওঁ জন্ম হৈছিল 1982 চনৰ 4 ছেপ্টেম্বৰ তাৰিখে নগাঁও জিলাৰ পাথৰিত। কেদাৰ নিকনেম হৈছে বাসু। তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল নগাঁও পাথৰিস্থিত এখন বিদ্যালয়ৰ পৰা আৰু মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল উজৰগাঁও শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। HS পঢ়িছিল বৰপাথৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল নগাঁও জিলাৰ ADP কলেজৰ পৰা। সিদ্ধাৰ্থ শৰ্মাৰ মাতৃৰ নাম হৈছে লিনি দেৱী আৰু পিতৃৰ নাম হৈছে স্বৰ্গীয় ভদ্ৰকান্ত শৰ্মা। সিদ্ধাৰ্থ শৰ্মাই 2014 চনৰ 19 নৱেম্বৰ তাৰিখে ডিম্পী গোস্বামীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। আৰু এইবাৰ ক'বলৈ ওলাইছোঁ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা জনপ্ৰিয় অভিনেতা ৰাকেশৰ বিষয়ে। ৰাকেশৰ প্ৰকৃত নাম হৈছে ৰিণ্টু বৰা। ৰিণ্টু বৰাৰ জন্ম হৈছিল 1987 চনৰ 27 আগষ্ট তাৰিখে নগাঁও জিলাৰ মাজৰাতিত। ৰিণ্টু বৰাৰ আজিৰ দিনটো অনুসৰি তেওঁ বৰ্তমান বয়স হৈছে 33 বছৰ। প্ৰায় 1 বছৰ সম্পূৰ্ণ নহওঁতে ৰিণ্টু বৰাই নিজৰ মাতৃক হেৰুৱাইছিল আৰু সেইবাবে তেওঁ মোমায়েকৰ ঘৰত থাকিয়েই পঢ়া শুনা কৰিছিল। HS পঢ়িছিল নগাঁও গভবইজ হাই ছেকেণ্ডেৰীত আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল নগাঁও কলেজৰ পৰা। ৰিণ্টু বৰাৰ পিতৃৰ নাম হৈছে প্ৰয়াত পদ্মকান্ত বৰা আৰু মাতৃগৰাকীৰ নাম হৈছে প্ৰয়াত অৰুণা বৰা। ৰিণ্টু বৰাৰ হাইট ৱেইটৰ কথা ক'বলৈ গ'লে তেওঁ হাইট হৈছে 5.7 ইন এপ্ৰক্স আৰু ৱেইট হৈছে 66 kg এপ্ৰক্স। তেওঁ প্ৰফেশ্যন হিচাপে এজন অভিনেতা হোৱাৰ উপৰিও তেওঁ এগৰাকী স্ক্ৰিপ্ট ৰাইটাৰ। ৰিণ্টু বৰাই বেহাৰবাৰী আউটপোষ্টত এজন স্ক্ৰিপ্ট ৰাইটাৰ হিচাপে প্ৰথমে কৰ্মজীৱনৰ পাতনি মেলিছিল আৰু ক্ৰমান্বয়ে অৰ্ধাংগিনী, আয়সী জোনাক আৰু ৰাধিকাৰ দৰে জনপ্ৰিয় ধাৰাবাহিকত স্ক্ৰিপ্ট লিখিছিল। এইবাৰ ক'বলৈ ওলাইছোঁ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা তৰামাই নগয়ানীৰ বিষয়ে। তৰামাই প্ৰকৃত নাম হৈছে সীমা বৰুৱা। তেওঁ জন্ম হৈছিল 1986 চনৰ 20 আগষ্ট তাৰিখে নগাঁও জিলাৰ পুৰণি গুদামৰ কাষৰীগাঁও মজলীয়া বিদ্যালয়ৰ পৰা শিক্ষা জীৱনৰ আৰম্ভ কৰিছিল। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল পুৰণি গুদাম গাৰ্লছ হাইস্কুলৰ পৰা আৰু HS পঢ়িছিল পুৰণি গুদাম স্থিত ৰাধাকান্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা কলেজৰ পৰা আৰু মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছিল গুৱাহাটী ইউনিভাৰ্চিটি আইডলৰ পৰা। সীমা বৰুৱাৰ হাইট ৱেইটৰ কথা ক'বলৈ যাওঁ তেন্তে তেওঁৰ হাইট হৈছে 5 ফিট এপ্ৰক্স আৰু ৱেইট হৈছে 47 kg এপ্ৰক্স। তেওঁ স্বামীৰ নাম হৈছে সঞ্জীৱ বুঢ়াগোহাঁই। এইবাৰ ক'বলৈ ওলাইছোঁ বেহাৰবাৰী আউটপোষ্টতে অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইলুঙৰ বিষয়ে। বিউটি বাইলুঙৰ প্ৰকৃত নাম হৈছে চুমকি কছাৰী। চুমকি কছাৰীৰ জন্ম হৈছিল 1992 চনৰ 19 জানুৱাৰী তাৰিখে গোলাঘাট জিলাত আৰু চুমকি কছাৰীৰ নিকনেম হৈছে চুম। চুমকি কছাৰী আজিৰ দিনটোৰ অনুসৰি বৰ্তমান বয়স হৈছে 29 বছৰ। তেওঁ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল গোলাঘাট দণ্ডধৰ গাৰ্লছ হাই স্কুলৰ পৰা আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল গোলাঘাটৰ দেৱৰাজ ৰয় কলেজৰ পৰা। চুমকি কছাৰীৰ পৰিয়ালত মাক দেউতাকৰ উপৰিও দুগৰাকী ভনীয়েক আছে। চুমকি কছাৰীৰ হাইট ৱেইটৰ কথা যদি কওঁ তেনেহ'লে তেওঁ হাইট হৈছে 5.5 ইন এপ্ৰক্স আৰু ৱেইট হৈছে 78 kg এপ্ৰক্স। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। তোমালোকে এই অভিনেতা অভিনেত্ৰী কেইগৰাকীৰ ভিতৰত কোনগৰাকী অভিনেতা বা অভিনেত্ৰীক বেছিকৈ ভাল পোৱা তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাবা। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।